Bye bye, goodbye. Bye bye. Bye bye. देखिए ना हमारा याद किमान किमान नियर परिचय देखिले ना एकदम नियर बहुत दुनिया जगह क्या बोला तूने रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का वेलकम टू माई चेनेल प्रांजल भ्लगले मैं सकलोके स्वागतम जानाइछु मोर चेनेलटोर एक अन्य भिडिओলৈ मैं आपनालोक सकलोके स्वागतम जानाइछु আজি मर्निंग वाक কৰিবলৈ আহিলোঁ সকলোৱে ৰাতিপুৱা দৃশ্য এফালে ভাইটিহঁতে গৈ আছে আগলৈ বহুত সুন্দৰ পৰিৱেশ আৰু গাইছ কি হ'ল আজি মানে কিবা ইমাৰ্জেঞ্চি কেছত যোৰহাটলৈ যাবলগীয়া হ'ব পাৰে আৰু কিয় যাম সকলোখিনি দেখুৱাম তাৰ আগতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লওক সকলোৱে ভিডিঅ'টো লাইক কৰি থওক ঠিক আছে নমস্কাৰ এইজন আমাৰ বিকাশ পায়েং নমস্কাৰ জি অঁ এই ৰাতিপুৱা এইখিনি সময়ত তোমালোকৰ মানে ফুৰিবলৈ আহি কেনেকুৱা অনুভৱ হয় ভাল লাগে আৰু কিবা কোন ক্লাছত পঢ়ি আছা তুমি ক্লাছ 11 7 দেউতাৰ নামটো কি আছিলে জতান পায়েং মাৰ নামটো টকা পায় মানে ৰাতিপুৱা যে তোমালোকে সদায় আহা ফুৰিবলৈ অনুভৱবোৰ কেনেকুৱা মানে কি ফিল হয় তোমালোকৰ ভাল লাগে ফুৰিব ভাল লাগে আৰু ফুৰিলে কি হয় স্বাস্থ্য ভাল হয় আশা কৰোঁ গাইছ আমাৰ সমাজত যাতে এনে ধৰণৰ ইণ্টেলিজেণ্ট টেলেণ্টেড মানুহ থাকিব লাগে বুলি ভাবোঁ মাল্টি টেলেণ্টেড আৰু এইফালে দেখিছে ইমান সুন্দৰ পৰিৱেশ জাষ্ট এটা প্ৰেংক কৰিছিলোঁ যে বাহনি আৰু গাছ এইফালে দেখিছে গোটেই ধান পকি মেলি আছে ধান কটাই নাই কাটিব আৰু লাহে লাহে আৰু এইফালে বেলি সূৰ্যলাল এইফালে দেখিলে তো গাইছ ফুৰিলোঁ আৰু ঘৰলৈ গৈ লওঁ তাৰপিছত বাকীখিনি দৃশ্য দেখুৱাম ঠিক আছে 3 hours later চ' গাইছ ৰাতিপুৱাৰ এই সুন্দৰ পৰিৱেশ এই দৃশ্যখিনি যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মই ভাবোঁ আপোনালোকৰো চাগে নিশ্চয় ভাল লাগিলে আৰু যদি ভাল পালে দৃশ্যবোৰ চাই প্লিজ কমেণ্টত গৈ লিখি দিব কেনে পালে আৰু যোনসকলে মোৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ কৰি দিয়ক আৰু যোনসকলে কৰিলে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ আৰু আজি যোৰহাটলৈ কিয় আহিলোঁ তাৰ বিষয়েও ক'ম আৰু মই কওঁ আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰক যাতে আৰু আগবাঢ়িবলৈ পাৰোঁ ঠিক আছে আৰু বাকীখিনি দৃশ্য চাই যাওক চ' গাইছ মই গৈ থাকোঁতে ভাবিলোঁ যে মই পঢ়া কলেজখনৰ কিছুমান দৃশ্য দেখুৱাওঁ চ' এইখন আমাৰ সকলোৰে প্ৰিয় চিনাকি CKB কলেজ অৰ্থাৎ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় আৰু মই ইয়াতে অধ্যয়ন কৰোঁ আৰু গাইছ আমাৰ কলেজৰ ভিতৰৰ দৃশ্যখিনি বা পৰিৱেশটো খুবেই সুন্দৰ আৰু আপোনালোকে গেটটোক দেখি নিশ্চয় অনুভৱ কৰিব পাৰিছে যে ভিতৰৰ দৃশ্যখিনি কেনে হ'ব লাগিব আৰু কেনে পালে প্লিজ কমেণ্টতো লিখি দিব আৰু আমি অলপ আগবাঢ়োঁ ঠিক আছে
3 hours later. ফাইনেলি আমি বৰ্তমান হোটেলত কিবা এটা খাই ল'লোঁ আৰু তাৰপিছত ঘৰলৈ গুচি যাম এতিয়া। এইফালে হেডফোন লগাই লৈছোঁ। চ' গাইজ এই বিল্ডিংখন দেখি আপোনালোকে আচৰিত হৈছে চাগে। একো কথা নহয়, এইখন হৈছে ৰয়েল আৱাস আৰু মই শুনিছোঁ ইয়াত ফ্লেট দিয়ে আৰু কেইবছৰমানৰ পাছত কমপ্লিট হ'ব। গুৱাহাটীত যেনেকৈ লোকসকলে ৰুম লৈ বা ফ্লেট লৈ থাকে, ঠিক সেইদৰে আমাৰ যোৰহাটতো সুবিধা দিয়া হৈছে আৰু আপুনি যদি ভাবে থাকিম বুলি নিশ্চয় পাৰিব। One hour later. চ' গাইজ বহুত দূৰৰ পৰা আহি ফাইনেলি ঘৰলৈ বুলি গৈ আছোঁ। আৰু যোৰহাটলৈ কিয় গৈছিলোঁ শুনক। মই যাৰ লগত গৈছিলোঁ সেইজন মোৰ ব্ৰাদাৰ হয়। চ' তেওঁৰ দিল্লী পুলিচৰ আজি ৰিটেন এক্সাম আছিল আৰু মই আশা কৰোঁ ভাল হওক। আৰু ভিতৰৰ বা বাহিৰৰ দৃশ্যখিনি কিয় দেখাব নোৱাৰিলোঁ, মানে এক্সাম হলৰ বাহিৰৰ দৃশ্যখিনি চিকিউৰিটি গাৰ্ড পুলিচ আছিল, তেওঁলোকে মানে ভিডিঅ' কৰিব দিয়া নাছিল আৰু গাইজ আপোনালোকে যদি নিজৰ দেশক বহুত ভাল পায় চ' প্লিজ কমেণ্টত জয় হিন্দ লিখি দিয়ক আৰু মই অলপ আগবাঢ়োঁ। ঠিক আছে।